ভদিয়া কি কৰিছ? মনটো বেয়া লাগি আছে অ। কেলে? মোৰ যেতিয়া আই ঢুকাইছিলে গোটেই গাঁৱৰ মাইকী মানুহবিলাক আহি পেলাই কৈছিলে যে ভদিয়া তই নাকান্দিবি নাকান্দিবি, তোৰ আই ঢুকালে কি হ'ল, আজিৰ পৰা আমাকে তোৰ আই বুলি ভাবিবি। মোৰ যেতিয়া পিতাই ঢুকালে তেতিয়া গোটেই গাঁৱৰ মতা মানুহবিলাক আহি পেলাই মোক কৈছিলে যে ভদিয়া তই নাকান্দিবি নাকান্দিবি, তোৰ পিতাই ঢুকালে কি হ'ল, আজিৰ পৰা আমাকে তোৰ পিতাই বুলি ভাবিবি। এতিয়া মোৰ মাইকীজনী ঢুকালে গাঁৱৰ কোনো এজনী মাইকী মানুহ আহি মোক কোৱাহি নাই যে ভদিয়া তই নাকান্দিবি, আজিৰ পৰা আমাকে তোৰ মাইকী বুলি ভাবিবি। মই কেনেকে জীয়াই থাকো মতা মানুহটো।